দেৱতাক সন্তুষ্ট কৰিব লাগিব তেতিয়াহে সকলো সমিধান পাব তেওঁ কওকচোন আমি কি কৰিব লাগিব প্ৰতি শনিবাৰে তেওঁ নিৰ্জল ব্ৰত কৰিব লাগিব এটুপ পানীও তেওঁ গোটেই দিনটোত খাব নোৱাৰিব ৰক্তিম কিবা খাই হ'ব নাই মোৰ মন নাই তোৰ ভোক নাই হ'ব দে পে'মেণ্ট মই কৰিম বল নাখাওঁ তই খাই আছা ঐ কিবা প্ৰব্লেম হৈছে নেকি নাই তেনেহ'লে কালি 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 কি পৰি ভৰি ভৰিৰ কি হ'ল কালি মই পৰীক দেখিছিলোঁ একো নহয় দে বল কিবা এটা খাই ল'বি মনটো ভাল লাগিব মাত দিবলৈ মন গৈছিলে নোৱাৰিলোঁ কিয় মাতিব লাগে কোন হয় তাইটো তাই বাৰু মোক একেবাৰে পাহৰি গৈছে নেকি লগ পাওঁতে সুধি দিলি কিয় পাহৰিছে চাগে আৰু মইনো কোন মোক নাপাহৰিবলৈ পাহৰিছে যদি ভালেই হৈছে তই কিয় মনত পেলাই আছ নাই ভাল পোৱাত অলপ এৰা ধৰা কৰিবলৈ কিয় ইমান টান পায় মন চা ৰক্তিম সেইবোৰ কথা মই নাজানো চবৰে নিজৰ মন নিজৰ কথা কোনেও তোক আকৌ জোৰ কৰিব নোৱাৰে মন তই এবাৰ মহিৰীক কৈ কথা পাতি চাব দিবি নেকি মই নকওঁ তই নিজে ক কথাবোৰ বুজিবনে তাই চা ৰক্তিম সেইবোৰ কথা মই নাজানো মাত্ৰ এটা কথাই জানো তই এনেকৈ মুড বেয়া কৰি থাকিলে ভাল নালাগে দে ব'ল কিবা এটা খাই ল'বি খাই লৈ পেলাই মনটো ভাল কৰ বুজিছ ব'ল আহ হেল্ল' কোনে ক'লে দেউতা মই ক'লো চৰি ৰং নম্বৰ একদম ৰাইট নাম্বাৰ দেউতা কোনে কৈ আছে আপোনাৰ অতীত কি কি ধেমালি কৰি আছা এইবোৰ ধেমালি আপুনিহে কৰিছে মোৰ মাৰ লগত মা কোন মা ফটো এখন পঠিয়াইছো হোৱাটছএপত চাই লওকচোন কিজানি মনত পৰেই কি হ'ল মিনি কিবা ভাবি আছা নাই এনেই বহাচোন কিবা ক'বা লাভ আৰু ফ্ৰেণ্ডশ্বিপ একে নেকি বাৰু নহয়তো তেনেহ'লে দেউতাহঁতে কিয় বুজি নাই পোৱা মোৰ জানো মেইল ফ্ৰেণ্ড চাব নোৱাৰে নহয় অমিনী আচলতে কথাটো তেনেকুৱা নহয় চোৱা ল'ৰাজনক বাৰু তুমি ফ্ৰেণ্ড বুলি ভাবিছা কিন্তু সেই ফ্ৰেণ্ডজনেতো তোমাক ফ্ৰেণ্ড বুলি নাভাবিব পাৰে আচলতে দেউতাহঁতে সেইটোহে ভাবিছে আনে মোক লৈ কি ভাবে তাত মোৰ কি দুখ মই জানো মোৰ কাৰ লগত কি ৰিলেশ্যন আছে ইমান নুবুজা হৈ থকা নাই নহয় মই আচলতে তোমাৰ কথা সকলোৱে চিন্তা কৰে যে সেইবাবে আকৌ কিন্তু কি ভাল কি বেয়া মই গম পোৱা হৈছোতো পেহী এই সকলো কথাতে মোক ইমান গাইড কৰি থকাৰ কি প্ৰয়োজন তুমিয়ে কোৱাচোন পেহী মই তোমাৰ কথাটো বুজি পাইছো মিনি কিন্তু দেউতাহঁতে সেইটো কথা নুবুজে নহয় এতিয়া দেউতাহঁতে যিটো হয় বুলি ভাবে আমিতো সেইটোৱে মানি ল'ব লাগিব তাৰ বাহিৰেনো আমাৰ হাতত ৰাস্তা আছে কি লাগিলে সেইটো ভুলেই হওক মই বাৰু কিবা ভুল কৰিব ওলাইছিলো নেকি পেহী চাগে
কিন্তু ঠিকেই হ'ল দিয়া, যি হ'ল ভালেই হ'ল। তুমিয়ে ভাবাচোন কিবা এটা যদি নহ'বলগীয়া হ'ল হয়, কি হ'ল হয় তেতিয়া? এই ইন'চেণ্ট ফেচটোৰ পিছত যে এনেকুৱা এটা কেৰেক্টাৰ থাকিব মই ভবাই নাছিলোঁ পেহী। আচলতে পৃথিৱীত মানুহ চিনাটোৱে বৰ কঠিন মিনি, ঠিক আমাৰ ঘৰৰ মানুহবোৰৰ দৰে। হেল্ল' কোনে ক'লে? দেউতা মই ক'লো। চৰি, ৰং নম্বৰ। একদম ৰাইট নাম্বাৰ দেউতা। কোনে কৈ আছে? আপোনাৰ অতীত। কি? অথনিয়ে ব্ৰেকফাষ্ট কৰিবলৈ মাতিলোঁ, এতিয়ালৈকে অহাই নাই যে। মন নাই মোৰ। সোনকালে আহক, দেউতাহঁত ৰৈ আছে, নহ'লে আকৌ খং কৰিব। মন নাই বুলি এবাৰ ক'লে তুমি বুজি নোপোৱা নেকি? যোৱা, আনৰ সংৰাগৰ কথা চিন্তা কৰি থাকিবলৈ মোৰ ওচৰত একেবাৰে সময় নাই। মোৰ চিটুৱেশ্যনৰ কথা কোনে ভাবিব? কি হৈছে আপোনাৰ? একো হোৱা নাই। এতিয়া যাবানে তুমি? বুজিছোঁ, আপুনি অফিচৰ টেনশ্যনত আছে। অকলে আৰু আপুনি কিমান বুজা ল'ব? এৰি নিদিয়ে কিয়? তেতিয়াহে যদি ইহঁতে কথাবোৰ বুজি পায়। প্ৰজ্ঞা, মই অলপ বেলেগ টেনশ্যনত আছোঁ। মোক অলপ সময় অকলে এৰি দিবানে তুমি? কিমান লুকুৱাব আৰু আপুনি নিজৰ মনৰ কথা? নিজৰ ঘৰখনত একো ক'ব নোৱাৰি? আপুনি এনেকৈ আৰু নিজৰ লগত কিমান যুঁজিব? হাৰি যাব আপুনি। অ' প্লিজ প্লিজ প্ৰজ্ঞা, মোৰ দেৰি হৈছে, মই যাওঁ। মন আৰু ময়ূৰী দুয়ো আনন্দ কৰি ফুৰিছে, আৰু মোৰ মানুহজনে এনেকৈ চিন্তাত দিন ৰাতি একাকাৰ কৰিছে। এনেকৈ নহ'ব, মই কিবা এটা কৰিবই লাগিব। আশ্ৰম মানে সেইদিনা ক'ত আছ তই? মই আছোঁ ৰ, এঠাইলৈ ওলাই আহিছোঁ। শুন, আজি ময়ূৰী আৰু মন ঘৰৰ পৰা ওলাই যোৱাৰ পৰা আৰম্ভ কৰি ঘৰলৈ অহালৈকে কি কৰে, ক'ত যায়, এই সকলোবোৰ কথা তই মোক তন্ন তন্নকে জনাব লাগিব। হৈ যাব। এতিয়া মই কি কৰোঁ? ময়ূৰীৰ পিছে পিছে গৈ তাৰ পৰা পইচা লওঁ, নে মনক কথাবোৰ কৈ দি মনৰ পৰা পইচা লওঁ? বৰ সমস্যা হ'ল নহয়। ডিটেক্টিভ হোৱাও বৰ সহজ নহয়, তাতে আকৌ টকা খোৱা ডিটেক্টিভ। হেল্ল', মন। আচ্ছা ঠিক আছে দিয়া, অল ৰাইট। কোনে ফোন কৰিছিলে? কুলদীপে। সি কিয়? বৌয়ে আজি আমি ক'ত ক'ত যাওঁ নজৰ ৰাখিবলৈ কৈছে। সি কি কৰিম বুলি ক'লে? সি বৌক তুমি আশ্ৰমত থাকা বুলি ক'ব। অ'কে, তুমি ওলাই লোৱা, দেৰি হৈ যাব নহ'লে। আচ্ছা বৌৰী, কুলদীপক অলপ পইচা জিপে কৰি দিয়া না। কি?
এটলিষ্ট পইচাখিনি পালে তাৰ মুখখনটো বন্ধ হৈ থাকিব। কিন্তু টকাকেইটা পোৱাৰ পিছত যদি সি কথাবোৰ কৈ দিয়ে তেতিয়া কি হ'ব? খোৱা হ'লেতো সি আমাক জনালেহেঁতেন। কিন্তু এটা কথা মনত ৰাখিবা মন, টকাৰ লোভত কিন্তু মানুহে যিকোনো কাম কৰিব পাৰে। আমি সাৱধান হৈ থাকিব লাগিব। তেনেহ'লে আজি কি কৰিব? অফিচ যাবানে? আশ্ৰমলৈ যাম। আশ্ৰম মানে সেইদিনা দেউতা যে হস্পিটেলত আছিলে তেতিয়া দাদাই মোক আশ্ৰমলৈ লৈ গৈছিল নহয়। যিখন আশ্ৰমত সেইদিনা মই নামিছিলোঁ আজি সেইখন আশ্ৰমতেই যাম। কিন্তু আশ্ৰম গৈ কৰিবা কি? তুমি মোক তাতেই এৰি যোৱা, মই তাৰ পৰা অফিচলৈ যাম। আপছেট হৈ থকাৰ দৰে লাগিছে তোমাক? নাই, একো নাই। কামৰ প্ৰেছাৰ যে, সেইকাৰণে চাগে। কিবা প্ৰব্লেম হৈছে যদি কোৱা। নাই তুমি এনেই চিন্তা কৰি আছা। একো হোৱা নাই, ৰ'বা মই ৱাশ্বৰুমৰ পৰা আহি লওঁ। তুমি পলাইছা? কোৱাচোন মোক বিশ্বাস কৰিব পাৰা? আমাক ভাঙি চিঙি থৈ যোৱা মানুহবোৰে বাৰু আকৌ কিহৰ ৰং চাবলৈ উভতি আহে? কিমান ভাঙিছো তাকে চাবলৈ নে ভঙা কাকো ভাঙিবলৈ? তোমাৰ কি হৈছে সেয়া মই নাজানো, কিন্তু অনুমান এটা কৰিছো তুমি অতীতৰ কিবা কথাত কষ্ট পাই আছা। হয়তো সেয়া কোনোবা মানুহ। ইমান বছৰে মই তাক পাহৰিবলৈ বহুত চেষ্টা কৰিলো আৰু পাৰিছিলো জানা, কিন্তু আকৌ সি মোৰ সন্মুখলৈ আহি মানুহক পাহৰি যোৱা সহজ, কিন্তু স্মৃতি পাহৰি যোৱা বৰ কঠিন। মই তাৰ লগত কটোৱা সকলো সময় পাহৰি যাব বিচাৰো। মই তাক পাহৰি যাব বিচাৰো ৰাগিনী। সময়ত সকলো ঠিক হ'ব পৰি। কথাবোৰ ভাবি থাকিলে বেছিহে কষ্ট পাবা। যিবোৰ মানুহে কষ্ট দিয়ে সেইবোৰৰ পৰা নিজক আঁতৰাই ৰাখিবলৈ চেষ্টা কৰা, নিজক সুখী ৰাখিবলৈ চেষ্টা কৰা, ভাল পোৱা কামবোৰ কৰা। চাবা, এইবোৰ কৰিলে তুমি ভাবিবলৈ পাহৰি যাবা। তহঁতে এতিয়া কি কৰিবি? ময়ূৰী অফিচ আজি আকৌ তোৰ কি হ'ল? ঘৰৰ চিটুৱেশ্যন এটা হৈছে ৰক্তিম। হৈছে মানে হৈয়ে আছে, এতিয়াই গম পাইছো। কি হৈছে ঘৰত? বৌয়ে ময়ূৰীৰ ওপৰত নজৰ ৰাখিবলৈ মানুহ লগাইছে। কি? কিন্তু কিয়? সঁচা কথা কওঁ, বৌয়ে ময়ূৰীক ইমান ভাল নাপায়। তাইৰ কিবা দুখ উলিয়াই পেলাই কিবা যদি বিচাৰি পায় সেয়া চাবলৈ লগাইছে, যাতে তাইক ঘৰৰ পৰা উলিয়াই দিব পাৰে। তহঁতে এতিয়া কি কৰিবি? ময়ূৰী অফিচ এৰিব নেকি? নাই, বৰ্তমানতো বৌয়ে যাক লগাইছে তাক মই পইচা দি মেনেজ কৰি লৈছোঁ, আৰু তাৰ পৰা বিশেষ ভয়ো নাই। চামন, যিজন মানুহে তহঁতৰ পৰা টকা ল'ব পাৰে
সেইজন মানুহে বৰ পৰা জানো টকা ল'ব নোৱাৰিব আৰু যদি লৈছে আৰু লৈ যদি তহঁতক মিছা কথা কয় তেতিয়া কি কৰিবি এই কথাটো আমাৰ মনলৈ আহিছিলে কিন্তু সেই ল'ৰাটোৰ কৰা কাম আৰু কথাখিনি শুনি তাক মেনেজ কৰিব পাৰিম যেন লাগিছে ল'ৰাজন ক'ত তই এটা কাম কৰিবিচোন তাৰ ডিটেইলছ মোক দি দিবি মই তাক এবাৰ জুখি চাব লাগিব ছাৰ কালি এই প্ৰজেক্টটোৰ অকণ চেক কৰি দিব লাগিছিলে ভালকৈ অকণ চাই দিব নেকি ক'ত আকৌ আহিলে ইজনী কি হ'ল ল'ৰা তোমাৰ ল'ৰা আজি অহাই নাই অফিচলৈ ময়ো জানো সি অফিচলৈ অহা নাই বুলি সি হ'বলগীয়া বোৱাৰীক লগ কৰিবলৈ গৈছে জানা যদি সুধি আছা কিয় নতুন ল'ৰা ক'ত আছে এমপ্লয়ী অঁ বৰষা যোৱাচোন এওঁক অলপ দৰ্শন কৰাই আনাগৈ মই নিজে যাব আচলতে বাইদেউ নহয় বৰল কামুৰি খাইছে মোক ছাৰ পত্নীয়ে যদি স্বামীক আমনিয়ে নকৰে তেনেহ'লে এইখন কিহৰ সংসাৰ হ'ব আগতে নিজৰ সংসাৰখন কৰি লোৱা তাৰপিছত জ্ঞান দিবা ছাৰ মোৰ সেই সপোন হৈয়ে ৰ'ব চাগে ছাৰ কিয় তোমাৰ বিবাহত কিবা বাধা আছে নেকি হয় ছাৰ কিবা গ্ৰহ নক্ষত্ৰটো মোৰ তাত কিন্তু এটা ভাল জ্যোতিষীৰ নাম্বাৰ আছে ৰ'বা দি আছো নাই নালাগে ছাৰ ছাৰ স্বপ্ননীল ছাৰ ক'লৈ যোৱা বুলি ক'লে আপুনি প্ৰেম বিলাবলৈ মানে ডেটিং ডেটিং তাৰমানে ছাৰৰ বিয়া হ'বই অঁ নহ'ব দেই নহ'ব কি নহ'ব হে ইমান গোপিনীৰ মাজত এজন কৃষ্ণ ভৰাই লৈছে এইখন কি বৃন্দাবন আপোনাৰ আকৌ কি হ'ল তোমাৰ 24 ঘণ্টাৰ ভিতৰত যদি এইটো অফিচত আৰু এটা ল'ৰা নাহে তেতিয়া কথা কিন্তু বেয়া হৈ যাব হয় গুৱাহাটী নহয় ৰঙামাটি তোমাৰ বয়ফ্ৰেণ্ড আছে যদি লৈ আহিবাচোন অফিচলৈ আছিলে ছাৰ কিন্তু আজিৰ পৰা আৰু নাই Oh